এয়া পোনে পোনে আমি আহি পালোহি মাধৱদেৱৰ জন্মস্থান। বিহপুৰীয়াৰ পৰা মোটামুটি 4 বা 5 কিলোমিটাৰ আহিলে পায়। আৰু এয়া হৈছে মাধৱদেৱৰ জন্মস্থান। আমি আহি পালোঁ যিহেতু, আৰু আহি পোৱাৰ লগে লগে আপোনালোকক নামঘৰ, এইটো হৈছে নামঘৰ, নামঘৰটো দেখুৱাব বিচাৰিছোঁ, সম্পূৰ্ণ নামঘৰটো য'ত মাধৱদেৱৰ জন্ম হৈছিল। তো নামঘৰটোৱে চাওক কিমান সুন্দৰভাৱে আৰু কিমান চাফাকৈ ৰখা হৈছে। চায়ে ভাল লাগিছে, ইয়াত আহিয়ে ভাল লাগিছে মানে সকলোৰে। আৰু কালি আমি আহি পালোঁ, আৰু আজি এয়া আমাৰ মানে বৃক্ষৰোপণৰ সময় আহি পৰিছে, আৰু সকলো ভকত বৈষ্ণৱ ইয়াত আহি জমা হৈছে। আৰু এতিয়া এয়া দেখিছে আমাৰ মুখ্য অধিনায়ক বাপে এনাউন্স কৰি আছে, মাইকত কৈ আছে। আৰু ইয়াৰ পাছতে ইয়াৰে বিহপুৰীয়াৰে ওচৰে কিছু ভকতক লৈ পিনে বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিব। পোনপ্ৰথমে এয়া সাংবাদিকৰ অনুষ্ঠান আৰম্ভ হৈছে। এনেদৰে এজনৰ পাছত এজনকৈ সকলোকে সম্বোধনা জনোৱা হৈছে। তাৰ পাছতেই বৃক্ষৰোপণৰ কাৰ্যসূচী আৰম্ভ হ'ব। আৰু এয়া সকলো আহি পাইছেই বৃক্ষৰোপণৰ ঠাইত। যিটো আগতীয়াকৈ গছপুলি ৰুবৰ কাৰণে গাঁত কৰি ৰখা হৈছিলে, তাৰপাছতো অলপ গাঁত কৰি দিয়া হৈছে, বাকীখিনি সুবিধা আগতেই কৰি দিয়া হৈছিলে। আৰু এয়া এতিয়া গছপুলি ৰোৱা হ'ব। পুলিও আনি থৈছে, খুব সুন্দৰ কিছুমান গছৰ পুলি আনি থোৱা হৈছে। আৰু সকলো মানে যিমানকেইটি ফুল মানে গছৰ পুলি ৰোৱা হ'ব, বৃক্ষ ৰোৱা হ'ব, সকলোকেইটি একেলগে ৰোৱা হ'ব। সকলোৱে সেইকাৰণে গাঁত সকলোখিনি আগতীয়াকৈ কাম কাজখিনি কৰি লোৱা হৈছে। ইয়াৰ পাছতে একেলগে সকলোৱে গছপুলি ৰুব। তো সকলোৱে চাই থাকক আমাৰ কাৰ্যসূচী কেনেদৰে হ'ল। এই কাৰ্যসূচী কিহৰ বাবে বা কিনো হৈ আছে, ইয়াৰ পাছতনো কি হ'ব, সকলোখিনি আপোনালোকে ভিডিঅ'ৰ শেষলৈকে চাই থাকিলে গম পাব। তো আপোনালোকে চাই থাকক। আজিৰ মানে যি দিনজোৰা কাৰ্যসূচী, সেই কাৰ্যসূচী আৰম্ভ হোৱাৰ আগতেই আমাৰ মুকলি সভা আৰম্ভ হ'ব। আৰু য'ত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক, আমাৰ সকলোৰে শ্ৰদ্ধাৰ নতুনকৈ নিৰ্বাচিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া বাবু আহি উপস্থিত হৈছে। আৰু তেওঁৰ সন্মুখতে এই বৰগীত এতিয়া বৰগীত পৰিৱেশন কৰিব। আৰু এই বৰগীত পৰিৱেশন কৰাৰ পাছতে মানে আমাৰ দেখিছে বৰগীত পৰিৱেশন হৈ গ'ল। আৰু ইয়াৰ পাছতে এয়াই হৈছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া বাব, আৰু তেখেতক সম্বৰ্ধনা জনোৱা হৈছে। আৰু ইয়াৰ পাছতে যিমানসকল বিষয়ববীয়া লোক আহিছে সকলোকে এনেদৰে সম্বৰ্ধনা জনোৱা হৈছে। আৰু এই কাৰ্যসূচী এনেদৰে অলপ দেৰিলৈকে চলি থাকিব। তাৰ পাছত এই সভা শেষ হৈ পিছৰ আমাৰ যি আজি কাৰ্যসূচী আৰম্ভ হ'ব। আৰু এতিয়া জিলাৰ চিনাকি পৰ্ব হৈছে, কোন কোন জিলাৰ পৰা ক'ৰ পৰা সেৱা বাহিনী আহি উপস্থিত হৈছে, এই জিলাৰ চলি আছে। চিনাকি পৰ্বৰ পাছতে আমাৰ যি আজি কাৰ্যসূচী, দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত যি কৰ্মশালা কাৰ্যসূচী আছে, কাৰ্যসূচী এই আৰম্ভণি। আৰু ইয়াৰ পাছতে এয়া দেখিছে সকলো আমি প্ৰথমতে ভিতৰত আছিলোঁ, আৰু এতিয়া আমাক
ফিজিকেলি দেখাবৰ কাৰণে মানে কেনেধৰণৰ দুৰ্যোগৰ সময়ত কেনেধৰণৰ বানপানীৰ সময়ত বা কিবা এটা অসুবিধাৰ সন্মুখীন যেতিয়া হওঁ আমি তেতিয়া আমি কেনেদৰে বাচিব লাগে বা আনকো কেনেদৰে বচাব লাগে সেইখিনি বস্তু শিকাবৰ কাৰণে লখিমপুৰ আৰু নাৰায়ণপুৰ আৰু বিহপুৰীয়া তিনিটা সমষ্টিৰ প্ৰশিক্ষকসকল আহিছে আমাক শিকাবৰ কাৰণে আৰু সকলোৱে এয়া দেখি আছে আৰু আপোনালোককো দেখুৱাবলৈ পাই নিজেই বহুত আনন্দ পাইছোঁ আচলতে সকলোৱে চাওক এনেদৰে চাই থাকক মই দেখুৱাই আছোঁ আপোনালোকক পদ্ধতি আছে মানে এটা ডিষ্টেঞ্চত থাকে ঘৰত ট্ৰাই নকৰিব হা আপোনালোকক এটা কৈছোঁ ৰেগুলেটৰটো অফ কৰিব লাগে হা সেইটো এনেকৈ কৰিব পাৰি সকলোকে আকৌ দেখুৱাই যে আমি এনেদৰে প্ৰশিক্ষণ লৈ থকা অৱস্থাতে বৰষুণ অহা আৰম্ভ কৰিলে আৰু দেখিছে সকলোৱে পাতি মূৰৰ ওপৰত লৈ লৈছে আৰু এই বৰষুণ দেখিছে বৰষুণ চিপচিপকৈ আহি আছে মানে কি হয় আপোনাৰ ব্লেংকেটিং কৰি দিয়া মানে অক্সিজেনটো নাইকিয়া কৰি দিয়া অকণ কাৰণে বস্তু ব্যৱহাৰ কৰোঁ এইটো কিন্তু ঘৰত নকৰিব হা এইটো কম্বলখন ফুটা আছিলে যে নহ'ব এয়া শেষত উপায় নাইকিয়া হ'ল বৰষুণ বহুত জোৰত আহিলে যাৰ বাবে আধা বকত সিফালে গুচি গ'ল আৰু আমি নামঘৰৰ ফালে আহি দিলোঁ অৱস্থা দেখিছে বৰষুণ মানে বহুত জোৰত নালাগে বৰষুণ দি থকাৰ পাছত আহি মানে খোৱা ঘৰ পালোঁ য'ত ভাত খাবলৈ বহিছিলোঁ আৰু তাতো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ যে বাহিৰত মানে সেই সময়ত যিমান বৰষুণ দিছিলে তাতকৈ বহুত বেছি জোৰত বৰষুণ আহিলে দেখিছে আপোনালোকে চাওক বতৰ ক'লা কৰি দিলে ইতিমধ্যে আমি উপস্থিত আছোঁ মহাপুৰুষ মাধৱদেৱ জনাৰ যি জন্মস্থান বুলি কয় লেটেকু পুখুৰী আচলতে আমি যোৱাকালি আহিছিলোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ উদ্যোগত যি প্ৰশিক্ষণ কৰ্মশালা আছিল দুৰ্যোগ প্ৰশমন ব্যৱস্থা বিষয়ৰ আমি খন্তেক সময় আগতেই কিছু সময় আমি আহাৰ বিৰতি পাইছিলোঁ আৰু আহাৰ গ্ৰহণৰ পাছতেই আমি আমাৰ গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱ মহাপুৰুষৰ যি জন্মস্থান সেই স্থানত উপস্থিত হৈছোঁ আৰু আপোনালোককো আমি দেখাবৰ বাবে আগবাঢ়ি আহিছোঁ বৰষুণ এৰাৰ পাছত আমি সকলো মানে আমি যিমান সকল আছিলোঁ সকলো মিলি ওচৰৰে এখন স্থান মানে আমি য'ত আছোঁ তাৰ পৰা 1 কিলোমিটাৰমান হ'ব তাতে আহি আমি তাতো মাধৱদেৱৰে যথেষ্টখিনি মাধৱদেৱৰে বস্তু ইয়াত দেখিছে আপুনি কৈছিলে জানো সঁচাকৈ লেটেকু পুখুৰী এনেধৰণে বহুত বস্তু ইয়াত আছে আপোনাৰ নামঘৰৰ পৰা ধৰি গোটেইখিনি তো এনেই থকাতকৈ কিনো কৰিম বুলি সকলো মিলি ইয়ালৈকে আহিলোঁ তো আমি যিহেতু চাইছোঁ আপোনালোককো দেখুৱাওঁ সকলোৱে চাই থাকক শেষলৈকে ভিডিঅ'টো আৰু এইভাগ দেখুৱাইছোঁ এইভাগ জিৰণি কোঠা হয় এইভাগ আৰু এনেদৰে সৰু দেখিছে আগতো গৈ আছে আৰু আমিও গৈ আছোঁ পিছে ভিতৰৰ পৰিৱেশটো বহুত ভাল এইটো ভিতৰতে ঘূৰি ফুৰিছোঁ লিখাই আছে আৰু পৰিৱেশটো যথেষ্টখিনি ভাল লাগিলে আৰু সকলো আহিলোঁ আহি এয়া গুৰুগৃহ লিখা আছে আমি ভিতৰৰ দৰ্জা বন্ধ থকাৰ কাৰণে ভিতৰলৈ সোমোৱা নহ'ল বাহিৰৰ পৰাই দেখাইছে গুৰুগৃহ বুলি লিখা হৈছে দিনটো কাৰ্যসূচী শেষ হোৱাৰ পাছতে ৰাতিৰ সময় পালে আৰু য'ত আজি ৰাতি আমাৰ বিনীত বৰা বাপে ভাগৱত পাঠ কৰিব আৰু ব্যাখ্যা কৰিব সকলোকে দেখুৱাবৰ কাৰণে আৰু চাবৰ কাৰণে প্ৰাৰ্থনা বিনীত বৰা বাপৰ
সেৱা লৈছে বুলি কয় সকলোৱে আহক সকলোৱে ভাগৱত পাঠত বহক মহাগুৰু বৰ্ষকো মাধৱপুৰ কৰি পবিত্ৰ পদস্পৰ্শন যুক্ত এই মহান স্থানত উপস্থিত তথা গুৰু শংকৰ সৰ্বগুৰু নাকৰ জাকেৰি